এই দেহটো গঠিত হৈছে। যেনে ধৰক আপোনালোক আমি এতিয়া মাটি বুলি কৈছোঁ, আপোনালোকে কৈছে হাঁহ বুলি কৈছে, এইটো হাঁহ মানে মাটি, বা আপোনালোকে বাৰ বুলি কৈছে যে আমাৰ বতাহ, বাৰ মানে বতাহ, অৰ মানে আপোনাৰ তেনেকে জুই হ'ল, ঠিক তেনেকে অখান মানে আপোনাৰ আকাশখন হ'ল। এনেকে আমাৰ এই পঞ্চ যিটো তত্ত্ব, এই পঞ্চতত্ত্বৰ ভিত্তিতে আমাৰ এই আমাৰ বাথৌ ধৰ্মটো হৈছে। আৰু প্ৰতীক হিচাপে আপোনালোকে সিজু গছ লৈছে, সিজু গছৰ যদি আপুনি চাই তাত 5টা হীৰা আছে, মানে পুষ্প, পঞ্চহীৰা, পঞ্চপত্ৰ, আৰু তাৰ গোটেই ব্যৱস্থাটো হৈছে গোটেই পঞ্চম এই যে তত্ত্বটোৰ ওপৰত আধাৰিত। গতিকে আপোনালোকৰ মাজত এটা আধ্যাত্মিক ভাৱনা গঢ় লৈ উঠক। বিশেষকৈ আধ্যাত্মিক ভাৱনাৰ জৰিয়তেহে আমি এখন সুন্দৰ সমাজ পাব পাৰোঁ। আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে যাতে এই কথাটো অনুভৱ কৰে যে সৰ্বশক্তিমান ঈশ্বৰ আছে, তেওঁক আৰাধনা কৰিলে, তেওঁক সেৱা কৰিলে, তেওঁক প্ৰাৰ্থনা কৰিলেহে আমাৰ জীৱনৰ মুক্তি হ'ব। আমি যে আত্মা, এতিয়া আমাৰ দেহটো মানে কি আপুনি আত্মা, মানে ইয়াত কথাটো কৈছে আং আৰু নং, এই আং আৰু নং লগ লাগি আহাম হৈছে, আহাম গুৰু, আং আৰু নং এই দুটা বস্তু লাগি আত্মা, অৰ্থাৎ আপুনি, মই মানে আপুনি নহয়, মই নহয়, মানে যিটো আমি ব্যক্তি বুলি কওঁ সেইটো নহয়। মই মানে কি, মই মানে হৈছে আপোনাৰ আত্মাটো। আত্মাটো কি, আপুনি পৰমাত্মাৰ অংশ, তাৰমানে ভগৱানৰ আপোনাৰ অংশ আপুনি। আপুনি মই ইয়াৰ সমস্ত যিমানবোৰ জীৱ আছোঁ, সমস্ত আমাৰ পৰমাত্মাৰ আমি একোটা অংশ। গতিকে পৰমাত্মাৰ স্বৰূপ উপলব্ধি কৰি, আহাম গোসাঁইৰ এই গুৰুত্বটো উপলব্ধি কৰি, তত্ত্বটো উপলব্ধি কৰি, আমি তেৰাৰ যদি আমি অনবৰতে উপাসনা কৰোঁ, তেওঁৰ চিন্তা ধ্যান ধাৰণা আমি যদি ৰাখোঁ, তেতিয়াহে আমাৰ কল্যাণ হ'ব, আমাৰ মুক্তি হ'ব। সমস্ত বাকী সকলো সমস্ত বস্তু অসাৰ, আপুনি ধন সম্পত্তি গোটাইছে অসাৰ, এইবিলাক স্থায়িত্ব নাথাকিব। আপোনাৰ ৰূপ যৌৱন কিছুদিনৰ কাৰণে, এইটো অসাৰ, স্থায়িত্ব লাভ নকৰিব। কিন্তু পৰমাত্মাৰ লগত যদি আমাৰ আত্মিক সম্পৰ্ক গঢ় লৈ উঠে, আমি যদি একেবাৰে একনিষ্ঠভাৱে তেওঁৰ যদি সেৱা কৰিব পাৰোঁ, তেতিয়াহ'লে দেখিব তাৰ আধাৰতে আপোনাৰ মুক্তি হৈছে। আৰু বহুত ধৰণৰ লগত আপোনাৰ মানৱ জীৱনটো আপুনি পাইছে। বিভিন্ন জুনিত জন্মগ্ৰহণ কৰি এইবাৰ আমি মানৱ জন্ম পাইছোঁ, আৰু ঈশ্বৰে আপোনাক এটা দায়িত্ব দিছে যে তুমি আহাম গোসাঁই কোৱা, ঈশ্বৰে কোৱা, গদেই কোৱা, আল্লাই কোৱা, যিয়ে নোকোৱা কিয়, মুঠতে তুমি ঈশ্বৰৰ উপাসনা কৰিব লাগিব, ঈশ্বৰে ভাল পোৱা কৰ্মহে তুমি কৰিব লাগিব। আৰু সেইটো কৰিলে আমাৰ মুক্তি হ'ব। মানুহ হিচাপে যে আমি জন্ম পালোঁ, সেইটো আমি তাৰ পৰা আমি মুক্তি পাম। আৰু যিদিনাখন আমি মুক্তি পাম, তাৰপিছত আকৌ এই সংসাৰলৈকে আমি আহিব নালাগে, নহ'লে এটা চক্ৰ, আপুনি বাৰে বাৰে আহি থাকিব লাগিব। এইবাৰ গ'ল আকৌ আহিম, এইবাৰ গ'ল আকৌ আহিম। আমি যাতে আহিব নালাগে, তাৰ কাৰণে কি কৰিব লাগিব, সৎ কৰ্মৰ সৈতে, সৎ ভাৱনাৰ লগত, সৎ চিন্তাৰ লগত আমি যুক্ত হ'ব লাগিব। তাৰ লগত আমাৰ কি লাগিব, এই সাধু সংগ লাগিব। আপোনালোকেই ভকত, আপোনালোকেই সাধু, এই সাধু সংগৰ মাজেহে মানে আপুনি ঈশ্বৰক পাব, যিহেতু আপুনি ঈশ্বৰে আৰাধনা কৰিছে। গতিকে আহি থকা দিনত ইয়াত ঈশ্বৰৰ বা আহাম গোসাঁইৰ ওপৰত আমাৰ আলোচনা হ'ব। তেওঁৱেই যে সৰ্বনিয়ন্তা, তেওঁৱেই যে আমাৰ সকলো, এই কথাখিনি আমাৰ আলোচনা হ'ব। তাৰ মাধ্যমৰ তাৰ সহায়ত আমাৰ সমাজ জীৱনত এটা কি হ'ব, যে এটা আধ্যাত্মিকতাবাদৰ আমাৰ ইয়াত সৃষ্টি হ'ব। পৰস্পৰে আমি বুজি পাম যে আচলতে আমি সকলো ঈশ্বৰৰ সন্তান, আমি ঈশ্বৰৰ আত্মাটো আমাৰ, অৰ্থাৎ আমি ঈশ্বৰৰ এটা অংশ, সকলোৱে, মই আপুনি চব সমস্ত আমি ঈশ্বৰৰ অংশ। গতিকে সেই উপলব্ধিটো আহিলেই কিন্তু আমাৰ আত্মাৰ স্বৰূপ উপলব্ধি কৰিলে আপোনাৰ লাইন ক্লিয়াৰ। আপোনাৰ যেতিয়া আত্মাৰ স্বৰূপটো উপলব্ধি হ'ল, আপুনি কাকো হিংসা কৰিব নোৱাৰে, কাকো আপুনি বেয়াকৈ ক'ব নোৱাৰে, কাৰণ আপুনি জানিছে তেওঁ ভগৱানৰ সন্তান, আপুনিও ভগৱানৰ সন্তান, ময়ো ভগৱানৰ সন্তান। গতিকে ইয়াৰ মাজত কোনো ধৰণৰ বিভেদতা নাই, কোনো ধৰণৰ সংকীৰ্ণতা নাই, কোনো ধৰণৰ বাধা বিঘিনি নাই। সেই উপলব্ধি হ'লে দেখিবা গোটেই সংসাৰখন সুকৰ্ময় হৈছে। আৰু সেই ধন, সেই সম্পদহে আমাৰ আচলতে লাগে, সেই সম্পদৰ গৰাকী হ'বলৈ আমি প্ৰয়াস ৰাখিব লাগে। গতিকে মোক আজি মাতি আনি ইয়াত আপোনালোকে এই সুযোগটো দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত যদি আমাৰ ওপৰত কিছু দায়িত্ব ন্যস্ত হৈছে, ইয়াৰ আলোচনীখন কৰাৰ কাৰণে, সেইখিনি আমি কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি ভাবিম যে আহি থকা যি আমাৰ জানুৱাৰী মাহত যি অনুষ্ঠানটো হ'ব, 3 দিনীয়া কাৰ্যসূচীৰে, ইয়াত আমাৰ আধ্যাত্মিকতাবাদৰ ওপৰত এটা সুন্দৰ পৰিৱেশ ইয়াত ৰচনা হ'ব। আৰু আমাৰ প্ৰাণে প্ৰাণে হিয়াই হিয়াই যাতে পৰম কৃপালুক ঈশ্বৰৰ এই যিটো বাৰ্তা, এই বাৰ্তাটো যে আমাৰ যায় সকলোৰে পৰিয়ালত, সকলোৰে মানুহৰ মনত, হৃদয়ত, তেতিয়া মই ভাবোঁ যে উৎসৱটোত পতাৰ সাৰ্থকতা আহিব। ইমানখিনিকে এতিয়া কৈছোঁ, কাৰণ ইয়াৰ পিছত মোৰ মহিনাত একদম হৈ আছে একেই কাৰ্যসূচী এটা, মই তালৈকে যাব লাগিব, ফোন কৰি আছে। গতিকে মই সকলোৰে ওচৰত মই শ্ৰীচৰণক আপোনালোকক পুনৰবাৰ প্ৰাৰ্থনা জনাই মই এই ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। জয় আহোম গুৰু।